বাবে মই বৰ্তমান ঘৰত আছোঁ আৰু আজি আমাৰ ঘৰৰ সন্মুখৰে মন্দিৰটোত এটা ৰাজহুৱা অনুষ্ঠান আছে। অনুষ্ঠানটোৰ প্ৰতিটো কাৰ্যসূচী মই আপোনালোকক দেখুৱাই যাম, গতিকে ভিডিঅ'টো চাই থাকক। এয়া সকলো আয়োজন কৰি থকা হৈছে, আদা কাটি থৈছে, এফালে আম, তিয়ঁহ আৰু এয়া মোনাত ফুলখিনি অৱশ্যে যিখন ভূৰত, কলৰ ভূৰত গোসানী বিসৰ্জন দিয়া হ'ব, সেই ভূৰখন সজাবলৈ অনা হৈছে। বৰমাহঁতে পিঠাগুড়ি খুন্দি আছে আৰু এই পিঠাগুড়িৰে লাড়ু বনোৱা হ'ব। সকলো নিজৰ নিজৰ কামত ব্যস্ত। এইফালে খঞ্জনিকা, সন্ধ্যাশ্ৰী আৰু দীক্ষিতাই ভূৰ সজাবলৈ ধৰিছে। ভূৰখন সম্পূৰ্ণ সজোৱা হোৱাৰ পিছত মই আপোনালোকক দেখুৱাম। সকলোৱে কামবোৰ নিয়াৰিকৈ কৰি আছে, সেইকাৰণে ময়ো অলপ কাম কৰিলোঁ। ৰাজহুৱা অনুষ্ঠানবোৰ মোৰ খুব ভাল লাগে, কাৰণ ইয়াত সকলোৱে মিলিজুলি কামবোৰ কৰে। ইয়াতে সকলোৰে এটাই মনৰ ভাৱ যে কেনেকৈ আমি সুকলমে অনুষ্ঠানটো সম্পন্ন কৰিব পাৰোঁ। এয়া প্ৰসাদ ৰেডি কৰি থোৱা হৈছে। ইয়াৰ পিছত পিঠাগুড়ি লাড়ুকেইটা বনাব লাগিব। মই, মা আৰু বৰমাহঁতে লগ হৈ পিঠাগুড়ি লাড়ুকেইটা বনালোঁ। আমাৰ দৰঙৰ ফালে মন্দিৰৰ যিকোনো সকামত পিঠাগুড়ি লাড়ুটো দিয়া হয়। এইটো পৰম্পৰাগতভাৱে চলি আহিছে। সকলো ঠিকে ঠাকে হৈ আছিল, কিন্তু হঠাৎ আহিলে বৰষুণ জাক। আচলতে এই অনুষ্ঠানটো জেঠ মাহৰ শেষৰ দিনটোত কৰা হয়, কিন্তু বৰষুণৰ বাবে পিছুৱাই আছিল। তথাপিও বৰষুণ আহিল। বৰষুণক নেওচি হ'লেও মানুহখিনি আহিল আৰু নাম ষ্টাৰ্ট হ'ল। এয়া আমাৰ টিকলিহঁতে নাম লগাই দিছে। বহুদিনৰ মূৰত ময়ো অকণমান নাগাৰা বজাব চেষ্টা কৰিলোঁ। এয়া আমাৰ ভূৰখন ৰেডি হৈছে। ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে আমাৰ টিকলিহঁতে। আৰু এইটো হৈছে মন্দিৰটো। যিহেতু আমাৰ মন্দিৰৰ প্ৰতিমাটো স্থায়ী প্ৰতিমা, গতিকে এই প্ৰতিমাটো বিসৰ্জন নকৰি গোসানীৰ সন্মুখত অৰ্পণ কৰা প্ৰসাদ লগতে কণী আদি ভূৰখনত দি এই ভূৰখন বিসৰ্জন দিয়া হয়। ভূৰখন বিসৰ্জন কৰিবলৈ নিয়াৰ পূৰ্বে প্ৰত্যেকে ভূৰখনত ধূপ চাকি জ্বলাই লগতে সেৱা জনায়। ময়ো ধূপ জ্বলাই ভগৱানক ভাবিলোঁ। এয়া আমি ভূৰখন বিসৰ্জন দিবৰ বাবে যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু মই দৰঙৰ হয়, গতিকে ভিডিঅ'টোত মাজে মাজে আপোনালোকে দৰঙীয়া ভাষাও শুনিবলৈ পাইছে। বন্ধু গুৰু দেৱ পদে অৱনিলুতিয়া, চৰণে শৰণ লৈলো কিছু কৰা দয়া। আমি আহি ভূৰখন বিসৰ্জন দিয়া ঠাইখিনি পালোহি। পাৰিলে ভূৰখন নৈত বিসৰ্জন দিব লাগে, কিন্তু যিহেতু বৰষুণ বতৰ আৰু নৈখনো আমাৰ পৰা অলপ দূৰত, গতিকে আমি এনেদৰে ভূৰখন বিসৰ্জন দিবলগীয়া হ'ল।
আচলতে ল'ৰা থাকিলে এইবোৰ ক্ষেত্ৰত অলপ সুবিধা হয়, কিন্তু কৰ্মসূত্ৰেই হওক বা পঢ়াৰ বাবেই হওক ল'ৰাবোৰ চব বাহিৰত থকাৰ বাবে ছোৱালীখিনিয়ে এইখিনি কাম কৰিবলগীয়া হৈছে। সেয়েহে প্ৰথমতে কিছু অসুবিধাৰ সন্মুখীন হোৱা গৈছিলে, কিন্তু পিছলৈ ভালদৰে সম্পন্ন কৰা হ'ল। এইদৰে বিসৰ্জন দিয়া হ'ল ভোৰখন। ইমান ধুনীয়াকৈ সজোৱা ভোৰখন উটুৱাই দিয়াৰ পিছত সেই মুহূৰ্তত অলপ হ'লেও মনটোত বেয়া লাগে, কিন্তু উপায় নাই, যিহেতু এইদৰেই চলি আহিছে আগৰে পৰা, আমি এই নিয়ম পালন কৰিবই লাগিব। সেয়েহে এইদৰে আমি ভোৰখন বিসৰ্জন দি ঘৰলৈ উভতি আহিলোঁ। উভতি আহি এইদৰে আমি সকলোৱে একেলগে প্ৰসাদ আৰু পায়স খালোঁ। আৰু এতিয়া মানুহবিলাক চব গুচি গ'ল। এতিয়া আমি কেইজনমান আছোঁ আৰু মাহঁতে চাফ চিকুণ কৰি আছে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।